জপিয়াই মজা লাগিছে অ' ৱাও ভাইটি তই যে পাই গলি আৰু দেই তোৰ সপোনৰ গাড়ী বেটখন ৱাও ধুনীয়া লাগিছে ময়ো উঠি চাওঁচোন প্লিজ ভৰি নমা মোৰ গাড়ী বিচনাখনত কোনো উঠিব নোৱাৰে বা তই নালাগে 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 আহিব মোৰ ৰুমলৈ হেই নালাগে 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 আহিব মোৰ ৰুমলৈ মোৰ কিবা দৰকাৰ হ'লে মই মাতিম পাপাই বনাই দিলে মোৰ গাড়ী বিচনা মোৰ ৰুম হৈ গ'ল এতিয়া ছায়েন্স মিউজিয়াম মোক আৰু এতিয়া তোৰ দৰকাৰ নাই হেই মোৰ যি ইচ্ছা তাকে কৰিব পাৰি এইটো ৰুমত আছে চব বস্তু দৰকাৰ নাই এতিয়া তোৰ বস্তু যা 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 মোৰ ৰুমৰ পৰা যা যা অ' তোৰ এতিয়া সপোনৰ গাড়ী বেটখন পালিগে মানে মোক নালাগে অতদিনে যে তই মোৰ ৰুমত যে আছিলি যে ইমান দিনৰ পৰা তই মোৰ ৰুমত যে কাজিয়া কৰি আছিলি গোটেই বস্তুবোৰ লৈ আছিলি মই তেতিয়া তোক যা 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 বুলি কৈ আছিলোঁ নেকি মই হা তই যে এতিয়া তোৰ ৰুমৰ পৰা খেদাইছ পাপাই তোক বনাই দিলে বুলি আৰু সেইটো যে তোৰেই ৰুম হৈ যাব সেইটো কথা নহয় নহয় ময়ো এই ঘৰৰ সদস্য গতিকে ময়ো এইখন ঘৰৰ মই যিকোনো ৰুমত আহিবলৈ পাৰোঁ তোৰ পাৰ্মিশ্যনৰ কাৰণে দৰকাৰ নাই নহয় বৰ একেবাৰে গান গাই শুনাইছে চা আৰু তই মোক ৰুমৰ পৰা খেদাইছ ন তয়ো মোৰ ৰুমলৈ আহিবিচোন তোক কিবা বস্তু দৰকাৰ হ'লে মই নিদিওঁ আহিবিচোন তই সেইটো কেতিয়াও দৰকাৰ নহয় এইটো ৰুমত যি লাগে চব পাই যাবি মই এনেই কৈছোঁ নেকি মোৰ ৰুমটো ছায়েন্স মিউজিয়াম নিচিনা বুলি যি মন যায় কৰিব পাৰি চাই ল ৰুমটো চাই ল এবাৰ যি মন যায় কৰিব পাৰি সেইকাৰণে কৈছোঁ তোৰ দৰকাৰ নাই এতিয়া আৰু তোৰ বস্তুও দৰকাৰ নাই যা তই তোৰ বস্তুৰ লগত থাকগে বেছি ফুটনি মাৰিলে কেতিয়াবা কিন্তু লাজত পৰিব পাৰে আকৌ দেই চাবি আকৌ মনত ৰাখি থবি তোৰ বায়েৰে কৈছে মই ফুটনি মাৰা নাই নহয় মই কৈছোঁহে তোৰ বস্তুৰ মোৰ প্ৰয়োজন নাইতো তই তোৰ ছোৱালীৰ বস্তুবিলাক মোৰ সঁচাকৈতো দৰকাৰ নাই ন আগতে একো নাথাকোঁতে তোৰ টেডি বিয়েৰকেইটা তোৰ মংকি পুতলাকেইটাৰে খেলিছিলোঁ আৰু কিন্তু এতিয়া আৰু মোক পাপাই ইমান ধুনীয়া ৰুম এটা বনাই দিলে আৰু গাড়ী বিচনা তাতে মোৰ চাৰিওফালে গাড়ী চাৰিবিলাক আছে আৰু কি লাগিছে আৰু মিউজিক চিষ্টেম আছে আৰু কি লাগিছে গতিকে ল'ৰা বস্তুটোতো ইয়াত আছে আৰু তোৰ ৰুমতেতো সেইবিলাক নাই গতিকে তোৰ ৰুমৰ পৰা মোৰ একো বস্তুৱেই দৰকাৰ নাই আৰু সেইকাৰণে মই কৈছোঁ তোক দৰকাৰ নাই আৰু তোৰ বস্তুও মোৰ দৰকাৰ নাই সেইকাৰণে মই কৈছোঁ ফুটনি মাৰা নাই নহয় বুজি নাপালি তই লজিকটো ইমানখিনি কাপোৰ বিচনাতে পৰি আছে আৰু কোনো দেখা নাই আপুনিনো ক'ত দেখিব অফিচটো বন্ধ হোৱাৰ পৰা ঘৰৰ পৰা কাম চলি থকাৰ পৰা আপোনাৰে ভাল হৈছে দিয়ক আপুনি একেবাৰে ইয়াতে খাইছে বৈছে আৰামত শুইছে আৰু পেটটো পেটুৱাই আছে ঘৈণীয়ে যে গৰমত যে কেনেকৈ কাম কৰি আছে সেইটো অলপ ভাবি দিছে জানো অকণমান যে কামত হেল্প কৰি দিওঁ সেই ভাৱটো আহিছে জানো আপোনাৰ অথনিৰ পৰা এই কাপোৰখিনি ইয়াতে পৰি আছে তথাপিও কোনো জাপিবলৈ নাই ময়ে কৰিব লাগিব মানে এইখন ঘৰত বিয়া হৈ অহাৰ পৰা কামেই কৰি আছোঁ অলপো আপুনি কেতিয়াবা ভাবি দি পাইছেনে ঘৈণীয়ে যে ইমানখিনি কাম কৰি দিয়ে ময়ো কেতিয়াবা কৰি দিওঁ ভাল লাগিলেহেঁতেন আপুনি যদি মোক সহায় কৰি দিয়া হ'লে তেতিয়া মোৰো ভাল লাগিলেহেঁতেন আপুনি যে মোক ভাবি দিয়ে বুলি ল'ৰা ছোৱালীকেইটাও একেই হৈছে বাপেকটোও একেই হৈছে একেবাৰে এনেই থাকে দিনটো এনেই পৰি থাকিব এনেই শুই থাকিব বাগৰি থাকিব অফিচৰ কাম যদি থাকে কামত লাগি থাকিব নহবা এনেই দিনটো পৰি থাকিব অলপমানটোতো এই ভাত বনাব লৈছে চব্জিটোকে কাটি দিওঁ এই কাপোৰখিনি পৰি আছে জাপি দিওঁ সেই ভাৱটো নাই ন আপোনাৰ আৰু বিয়া পতাৰ পিছৰ পৰা যি ঘৰটোৰ ভিতৰত সোমোৱালে আৰু ক'বালৈ যে মোক ফুৰাবলৈ লৈ যাওঁ সেইটো নাই ল'ৰা ছোৱালী দুয়োটাই জন্ম হ'ল তাৰপিছতো ফুৰাবলৈ নিনিলে কোনোবা কাৰোবাৰ ঘৰৰ চিনাকি ঘৰ কাৰো ঘৰলৈ নিদিলে মই যে ঘৰতে বন্ধি সোমাই এতিয়া মই মানে মোৰতো মানে কাম নিদিয়া হৈছে ময়ো ওলাবলৈ মন যায় তুমি অতদিনে মোক কোৱাই নাই আকৌ ক'ব লাগে আকৌ তেতিয়াহে মই গম পাম তুমিনো আৰু নোকোৱাকৈ থাকিলে মই কেনেকৈ গম পাম একেবাৰে কথা কৈছে চাওক ল'ৰা ছোৱালীকেইটা আশা আৰু সপোনকেইটা পূৰা কৰি থাকোঁতে আপোনাৰ যিহে পইচা খৰচ হৈছে সেইবোৰ পইচা খৰচ হোৱা দেখি পেলাই মানে মই মোৰ সপোনবিলাক আশাবিলাক ৰাখি থৈ দিছোঁ আৰু মানে নোকোৱাই ভাল বুলিয়ে ভাবি লৈছোঁ আৰু প্ৰথমতে কৈ ল'ব ল'ৰা ছোৱালীকেইটাক নাই দিব নোৱাৰোঁ তাৰপিছত এই আশাটো পূৰা কৰি দিব সিহঁতৰ সেইকাৰণে ল'ৰা ছোৱালীসোপা বেয়া হৈ গৈছে নহয় দিনক দিনে বেয়া হৈ গৈছে একো কাম নকৰে এলেহুৱা হৈ গৈছে পঢ়া পাতিও নাই আৰু দুষ্টৰ ওপৰত দুষ্ট উৎপাতৰ ওপৰত উৎপাত হৈ গৈছে মানে মন কৰিছেনে আপুনি ল'ৰা ছোৱালীকেইটাক মন কৰিছেনে কালি পৰহি সেই আপোনাৰ পুতেৰক একেবাৰে গাড়ী বিচনাখন দি পেলাই এতিয়া বায়েৰেক একেবাৰে কেনেকুৱা ইনচাল্ট কৰিছে আপুনিনো সেইবিলাক কি জানিব মন কাণ দিলেহে মইহে গোটেই ঘৰখন চম্ভালিব লগা হয় মাকজনী হৈ পেলাই
আৰু এতিয়া ঘৰৰ ভিতৰত মই সোমাই মাথা কামুৰণি মানে মোৰ ঘুমাই গৈছে। সেইকাৰণে কৈছোঁ মই ক'ৰবালৈ ওলাই যাব বিচাৰিছোঁ, অলপমান ময়ো ফ্ৰী হ'ব বিচাৰিছোঁ এইবোৰ কামৰ পৰা। মই অলপমান ৰিলেক্স কৰিব বিচাৰিছোঁ, ছুটি ল'ব বিচাৰিছোঁ। গতিকে মোক কিবা এটা কৰি দিয়ক। অঁ এতিয়া পিছে লকডাউনটো খুলিছেগৈ, তুমি তোমাৰ মাৰ ঘৰলৈ যাবা নেকি তেতিয়াহ'লে? ফুৰাবলৈ নিয়ক বুলি ক'লে মানে অকল মাকৰ ঘৰলৈ লৈ যায় নেকি কিবা? আপোনাৰ যে ভাইটি ফাৰ্ম হাউচ এখন আছে বুলি কৈছিলে নহয়, তালৈ লৈ গ'লক না। ফাৰ্ম হাউচখন চোৱাও নাই, ফাৰ্ম হাউচখন চোৱা নিচিনা হ'ব আৰু ল'ৰা ছোৱালীকেইটাও অলপমান খেলিবও পাৰিব সিহঁতৰ ল'ৰা ছোৱালীকেইটাৰ লগত। আৰু সিহঁতহাল তাতে আছে চাগে, তাত নাথাকিলেও ফাৰ্ম হাউচখনৰ পৰা বেছি দূৰ নহয় সিহঁতৰ ঘৰখন। আহি যাব আকৌ, আমি তালৈ যাওঁ ব'লক। অঁ ঠিকে কৈছে দিয়া তেতিয়াহ'লে, ব'লা কাইলৈ ওলাওঁ। পাপা ব'লা কাইলৈ যাওঁ বুলি ক'লা যে, মানে ক'লৈ যাওঁ? আমি ক'ৰবাত যাবলৈ ওলাইছোঁ নেকি? ৱাও মজা লাগিব। ইমান দিনৰ পৰা ঘৰৰ ভিতৰতে সোমাই সঁচাকৈ আমনি লাগি গৈছিলে দেই। আৰু তাতে একেবাৰে ভাইটিৰ যি একেবাৰে উস্তাদ, গাড়ী বিচনাখন যি পালে আৰু একেবাৰে মোক একেবাৰে এনেকুৱা কৰি দেখুৱাইছে নহয়। তাক ইয়াতে থৈ যাওক তাক। সি আৰু একো নালাগে বুলি কৈছে নহয়, তাতে সোমাই থাকিবহি বৰ একেবাৰে। ব'লক আমি তিনিটাই যাওঁ, তাক ইয়াতে থৈ যাওক। কি যে কোৱা পংখী, ভাইটি এতিয়া সৰু হৈ আছে আৰু ইয়াক আৰু ইয়াতে অকলে এৰি থৈ যাব নোৱাৰি নহয় ঘৰখনত। সি ডাঙৰ হোৱালে কথা বেলেগ আছিলে, তাকে ঘৰ ৰখীয়া হিচাপে থৈ গ'লোহেঁতেন। এতিয়া সি সৰু হৈ আছে নহয়, তাকো লৈ যাব লাগিব। মা মোক ক'ত লৈ যোৱাৰ প্লেনিং কৰিছা? ক'লৈ যাম ন আমি কাইলৈ তোমালোকৰ খুৰাহঁতৰ ফাৰ্ম হাউচলৈ যাম। অ' কিয় তই নাযাৱ নেকি? তই নগ'লে ভালেই হ'ব, তই থাকি যা ইয়াতে, ঘৰ ৰখীয়া হৈ থাকিবি। আৰু তইতো গাড়ী বিচনাখন এৰি থাকিব নোৱাৰই নহয়, তাতে শুই থাকিবি। ঐ আকৰি তইহে ডাঙৰ, তই থাকি যা আকৌ। মই কেলৈ থাকিম? মই সৰু হয় নহয়, গম নাপাওঁ নি তই? সেইটোও তই নাজাননে? ময়ো যাম। পিছে মই গাড়ী বিচনাখন মই এৰি থৈ কেনেকৈ থাকিম বাৰু? তাত কিমান দিন থাকিবা পাপা? বেছি দিন নাথাকোঁ দেই, সোনকালে গুচি আহিম। তোৰ মতে হ'ব নেকি আৰু? উৰি উৰি যায় দিল কি পতংগ দেখো, উৰি উৰি যায় দিল কি পতংগ দেখো, উৰি উৰি যায়। চুপ থাক তোৰ এই উৰি উৰি যায়। মই ইয়াত আহি পেলাই কিমান বৰ হৈছোঁ, তই আৰু উৰি উৰি যায় গান গাবলৈ আহিছ। মই মোৰ গাড়ী বিচনাখন মিছ কৰিছোঁ। ভালে হৈছে, মোক বৰ ইনচাল্ট দিছিলি নহয়, ভাল পাইছোঁ। মই কৈছিলোঁ নহয় তই থাকি যা বুলি, তই থাকি নাহিলি কেলৈ আহিলি আমাৰ লগত? এতিয়াতোতো মায়ে ৰিলেক্স ল'বলৈ কাৰণে, ছুটি ল'বলৈ কাৰণেহে আহিছে। মানে মায়ে কাম কৰি ভাগৰ লাগি গৈছে, সেইকাৰণে ইয়াত বহুত দিন থাকিব। তই বেয়াকৈ ফচি গ'লি। কৈছিলোঁ নহয় বেছি ইনচাল্ট নামাৰিবি, বেছি ফুটনি নকৰিবি। পালি লাজ পাইছ মজা। এনেই মোৰ খং উঠি আছে, তই তাৰ ওপৰতে মোৰ ওপৰতে হাঁহি আছ। তই মই সেইকাৰণে তোক মই মাৰিলোঁ। তই মোৰ ওপৰত কেলৈ মানে হাঁহিবলৈ লাগে? মোৰ এনেই খং উঠি আছে। মই গাড়ী বেডখনত শুব পৰা নাই, মই খেলিব পৰা নাই, মই মোৰ ৰুমটো মিছ কৰিছোঁ। তই আকৌ পিটাই হাঁহিবলৈ আহিছ। তই মোক উচতাই লৈছ নিজে। মই সেইকাৰণে তোক মাৰিলোঁ। বেছি এতিয়া কৰিব নালাগে, তই লাহেকৈ থাক তই। আইঅ পেলাই দিলে পাই। তইনো প্ৰথমতে মোৰ লগত কেলৈ লাগিবলৈ আহ? আৰু একেবাৰে বৰ ওপৰৰ পৰা পৰা নাই নহয়, বেছি ওখৰ পৰা পৰা নাই দে, ইমান দুখ পোৱা নাই। মা আৰু কেনেই চিঞৰি পেলাই এতিয়া ভাওনা কৰি দেখুৱাবলৈ নালাগে। আঁঠুৰ ছাল গুচি গ'ল, বেছি দুখ পোৱা নাই বুলি কথা ক'বলৈ আহ। অঁ মা হ'ব দে, তই এইবোৰ চব আজিয়ে যেন ঘৰ যাব লগা হয় সেইটো কাৰণে এনেকুৱা কৰি আছ ন? বেছি একেবাৰে ভাওনা কৰি থাকিব নালাগে, মই চব বুজি পাওঁ তোৰ ভাওনা। অঁ এইবোৰ মই কি দেখিছোঁ? তহঁত দুটা মানে আজি আহি পাই এতিয়াই আকৌ লাগিলি মাৰামাৰি। হা বাবলু পংখী, তহঁত দুটা অলপ বেছি হৈ গৈছে দেই, তহঁত দুটাৰ অলপ বেছি হৈ গৈছে। কৈ থৈছোঁ ইয়াত ভালে থাক, ইয়াত মই থাকিবলৈ আহিছোঁ কেইদিনমান। মুডটো ভাল কৰি ৰাখ, নহ'লে একদম দুইটাকে বান্ধি থৈ একে গছৰ লগত বান্ধি থৈ দিম আকৌ, চাবি আকৌ। এই ল'ৰা ছোৱালী দুটাৰ পৰা শান্তি নাই কৈছোঁ নহয়, ঘৰখনত শান্তি নাই। আৰু ঘৰখনত মই অশান্তি পাই পেলাই এতিয়া মই ফুৰিবলৈ আহিলোঁ বোলো ইয়ালৈ। তাৰপিছত আকৌ ইহঁত দুটা মানে ইয়াতো আৰম্ভ হৈয়ে গ'ল নহয়, মাৰামাৰি হৈয়ে গ'ল। আৰু কি কৰিম মানে এইকেইটা ল'ৰা ছোৱালীৰ পৰা মানে উৎপাত মানে এনেকুৱা হৈ গৈছে নহয়, মই মানে ক'ত নমৰো নিচিনা হৈছেগৈ। আৰু এইকেইটাক যে এদিন ভাল শাস্তি দিব লাগিব দেই। এইকেইটাক যে মোৰ কলিজা খাইছে আৰু বাপেকৰতো খবৰেই নাই।
ফুৰিব আহিছোঁ বোলে অকণমান শান্তিয়ে থাকোঁ, সেইটো নিদিয়ে, সেই শান্তিকণ নিদিয়ে ল'ৰা ছোৱালী দুটা। অঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাইছেনে বাৰু? ভিডিঅ'বোৰ চাই আছেনে? আজি এই ভিডিঅ'টো চালেনে নাই? চাইছে ন? সম্পূৰ্ণকৈ চাই দিয়াৰ বাবে থেংক ইউ দেই। এই ভিডিঅ'বিলাক সদায় সদায় এনেকৈ চাই দিবচোন, আৰু আপোনালোকে মৰম আৰু আশীৰ্বাদ দি গৈছে, তেনেকৈ সদায় মৰম আৰু আশীৰ্বাদবোৰ দি যাব দেই। আৰু ভালে আছেনে বাৰু? ভালে থাকিব, হাঁহি থাকিব। মোৰ ভিডিঅ'বোৰ চাই ভাল লাগিলে মানে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। নতুন যদি হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব নকৰাকৈ আছে যদি ছাবস্ক্ৰাইব কৰি দিব দেই। আৰু আগৰ খণ্ডবিলাক আহি আছে, অতি সোনকালে দিম। মই এই চেনেলটোত বহুত বেলেগ বেলেগ মানে কাহিনীৰ ভিডিঅ' দি আছোঁ খণ্ডকৈ। আপোনালোকে চাবলৈ নাপাহৰিব, চাই যাব দেই। আজিলৈ আহিছোঁ, বাই বাই, লাভ ইউ।